কিচমিচ এৰা মই আঙুৰ লৈছোঁ আঙুৰখিনি মই গুচাই থৈ দিছোঁ এনেকৈ ধুনীয়াকৈ ধুই পৰিষ্কাৰ কৰি ৰাখিছোঁ সো আজি মই এইখিনিত কিচমিচ বনাম কেনেকৈ বনাওঁ চাই থাকিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ইয়াত মই পানী দিছোঁ সো ইয়াত মই দি দিছোঁ আঙুৰখিনি ইয়াত আমি এতিয়া আঙুৰখিনি উতলাই থাকিম চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাওক আমাৰ আঙুৰখিনি হওক উতল আহিবলৈ ধৰিছে প্ৰথমটো উতল আহিছে ইয়াত সম্পূৰ্ণৰূপে কালাৰ চেঞ্জ হৈ যাব আৰু উতল কৰিব লাগিব উতলাই থাকিব লাগিব অলপ কালাৰ চেঞ্জ হৈ আহিছে এয়া চাওক কালাৰ চেঞ্জ হৈ আহিছে এয়া চাওক আঙুৰখিনি পানীৰ পৰা তলত গৈছে যেতিয়ালৈকে পানী নযায় তেতিয়ালৈকে আপোনালোকে উতলাই থাকিব লাগিব এয়া তলত গৈছে এতিয়া আমি এটা নমাই দিম এয়া চাওক নমাই দিছোঁ ইয়াত মই লৈছোঁ এখন বগা কাপোৰ তাত কাঁহীৰ ওপৰত পাৰি দিছোঁ সো এতিয়া আমি আঙুৰকেইটা এটা এটা কৰি তাত আমি দি দিম এনেকৈ আপোনালোকে কৰি ঘৰতে কিচমিচ তৈয়াৰ কৰিব পাৰিব এতিয়া আমি ৰ'দত দিম এয়া ৰ'দ পৰি আছে ৰ'দ 2-3 দিনমান লাগিব শুকাওঁতে মই ৰ'দ দি দিলোঁ এয়া কিচমিচখিনি তৈয়াৰ হৈ গৈছে খুব ধুনীয়া হৈছে আপোনালোকে ঘৰতে এনেকৈ তৈয়াৰ কৰি ৰাখিব পাৰে আঙুৰ কিনি আনি এয়া চাওক দিনমান মই ৰ'দত দিছিলোঁ খুব ধুনীয়া হৈছে এনেকৈ কৰি আপোনালোকে সংৰক্ষণ কৰি ৰাখিব পাৰিব আজিলৈ ইমানতে ভিডিঅ'টো ৰাখিলোঁ ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শেষত বেল আইকনটো প্ৰেছ কৰিব বাই বাই